एक डबल एक डबल एक डबल ए सोना হীৰা ৰূপা মই ডাবল কৰি দিম ও বাইদেউ ডাবল কৰিব নেকি একবাৰ কৰি চাওক কৰিশ্মা বাবা হয় মই এ বাইদেউ সোনা হীৰা ৰূপা এ ডাবল কৰিব নেকি ঐ মানুহ 30 চলি মই সব ডাবল কৰি দিও ও বাইদেউ কৰিব নেকি নকৰে নকৰিলে না আপোনাৰে লছ মই সব কৰি দিও ডাবল ডাবল এই আহক দাদা বাইদেউ কৰিশ্মা বাবাৰ কৰিশ্মা চাই লওক একটা ডাবল কৰি দিও মই যিকোনো বস্তু একটা ডাবল কৰি দিও একটা ডাবল বাবা একটা ডাবল পুত্ৰ ডাবল কৰি দিয়ক বাবা ডাবল কৰিব লাগে ইয়াতে নহব ঘৰত লৈ যাব লাগে আহক ঘৰত এইটো একটা ডাবল এইটো আমি তো সৰু মানুহ সৰু হৈ থাকিম পুত্ৰ বস্তা পাৰি দিয়া বস্তা তুমি ধন্য বাবা তোমাৰ কাৰণে এখন পাৰিলো বাবা মই বহুত সমস্যাত ভুগি আছো বাবা পুত্ৰ মোক একো ক'ব নালাগে মই সব জানো তোৰ দুটা তিৰি 7 দিন মান হ'ল গাও ধোৱা নাই ঠাণ্ডা পানী লেতেৰা আৰু তই ৰাতি খোৱাৰ টাইমত সদায় কাজিয়া হয় তই তিৰে মেখেলা দি কোবাই হয় না নহয় বাবা আপুনি ইমান ভিতৰৰ কথা কেনেকৈ জানে বাবা এই কৰিশ্মা বাবাই সব জানে যে বাবা শম্ভু কৃষ্ণ বাবা কি জয় পুত্ৰ এটা মই কি কৰিব লাগে কি ডাবল কৰিব লাগে হেইটো কোৱা বাবা মোৰ দুটা তিৰি ৰাতি খোৱাৰ সময়ত সদায় কাজিয়া লাগে দুজনে মিলি মোক টানা টানি কৰে বাবা দুজনে মিলি বহুত মাৰে বাবা ৰাতি বহুত মাৰে পুত্ৰ এটা মই কি ডাবল কৰিব লাগে হেইটো কোৱা তুমি বাবা মোক ডাবল কৰি দিয়া বাবা মোক দুটা কৰি দিয়া হৈ যাব পুত্ৰ কিন্তু খৰচাটো অলপ হ'ব আপোনাক কিমান লাগে কওক যিমান খৰচা কিমানে দিম বাবা এনে মোৰ ফিজটো বহুত বেছি কিন্তু তোমাৰ কপালখন চাই মই অলপ ডিসকাউন্ট কৰি দিম মোক 1,00,000 টকা দিলে হ'ব বাবা মোৰ তাতে ইমান কেছ নাই মোবাইল আছে গুগল পে আছে গুগল পে কৰি দি বাপৰে বাপ আজিকালি বাবাৰ তাত গুগল পে কি ঢংগি চংগিটো নহয় এই বাদ দে মোৰ কামটোহে হ'ব লাগে বাবা যিমান লাগে লৈ লওক বাবা একাউণ্টত পইচা আছে এই কৰিশ্মা বাবা ভক্তৰ লগত কেতিয়াও বেইমান নকৰে মোৰ যিমান পিছ সিমানে লৈছো বাবা পইচাটো দিলো এটা মোক কাম কৰি দিয়ক কৰি আছো পুত্ৰ কৰি আছো ধৈৰ্য ধৰা জয় কৰিশ্মা বাবা পানীটো মই হিমালয়ৰ পৰা আনিছিলো হিমালয়ৰ একদম শিখৰৰ পৰা মোক শিৱ বাবাই দিছিলে আৰু এতিয়া তুমি এই পানীটো খাব লাগিব তাৰপিছত তুমি লাহে লাহে ডাবল হৈ যাবা জয় কৰিশ্মা বাবা কি জয় বাবা পানীটো অলপ নালা গন্ধাইছে পুত্ৰ তুমি এইটো বাবাৰ অপমান কৰিছা এইটো শিৱ বাবাক অপমান কৰিছা যদি তোমাৰ শিৱ বাবা যদি খং উঠি যায় তুমি ডাবল নহয় তুমি নোহোৱাই হৈ যাবা পুত্ৰ বাবা ভাল লাগিছে আৰু অলপ দিয়ক বাবা বাবা পুত্ৰ পানীৰ কামটো হৈ গ'ল এতিয়া নেক্সট যাব লাগিব আমি তুমি হাতখন এনেকৈ দিয়া বাবা আৰু পুত্ৰ মুখেৰে এটা টু শব্দ ওলাবা যদি তুমি খু শব্দ ওলোৱা তুমি নোহোৱা হৈ যাবা ঠিক আছে জয় শম্ভু বাবা
এইটো গোন্ধটো শুঙি দিয়া জোৰে টানা আৰু জোৰে একদম দিমাকত যাব লাগিব বঢ়িয়া ডাবল হৈ যা পুত্ৰ তুমি হাতখন লাহে লাহে এনেকৈ দিয়া ওপৰত দি দিয়া তলত দি এনেকৈ দিয়া পুত্ৰ এতিয়া তুমি মোৰ লগে লগে কোৱা মোৰ লগে লগে ক'ব লাগিব এই কথা ক'ব লাগিব বাবা আপুনি মানা কৰিছে ক'ব আৰে গাধা মই ক'ব দিছো এতিয়া ক'ব লাগিব প্ৰথমতে মানা কৰিছিলো ঠিক আছে মোৰ লগে লগে ক'বা শিৱ শম্ভ মোৰ ডাবল কৰি দিয়া যদি ডাবল নকৰা নোহোৱা কৰি দিয়া বাবা নহয় সৰি মোক ডাবল কৰি দিয়া হা তোমাক কোৱা নাই মই শিৱ বাবা মই শিৱ বাবাৰ লগত কথা পাতি তোমাক কোৱা নাই হা বাবা আৰে মই যেতিয়া ক'ব দিম তেতিয়া কবি এতিয়া নকবি আৰে মই যেতিয়া ক'ব দিম তেতিয়া কবি এতিয়া নকবি গাধা মই শিৱ বাবাৰ লগত কথা পাতি আছো ভূত ওলাইছি না ভূত ওলাইছি বাবা হা বাবা তোমাৰ যি আজ্ঞা শিৱ বাবা এনেকৈ নহ'ব তোমাক বেলেগ এটা উপায় কৰিব লাগিব কি বাবা এটা বেলেগ চিষ্টেমত তোমাক ডাবল কৰিব লাগিব এনেকৈ নহ'ব তোমাৰ সমস্যাটো বহুত বেছি শনি একেবাৰে পুৰি আছে তোৰ চাৰ চাইডে ডাবল হ'ব কিন্তু বেলেগ এটা প্ৰচেছত কৰিব লাগিব এতিয়া তুমি উঠা বাবা ডাবল কৰি দিয়া বাবা কৰি আছো তুমি উঠা পুত্ৰ তুমি এতিয়া ডাবল হৈ যাবা টেনশ্যন নল'বা ইয়াতে আহা মই যি কৰিব দিওঁ সেইটো কৰিম ঠিক আছে চকু দুটা মুজি দিয়া দিছা আচ্ছা কথা নকবা এনেকৈ কৰি যোৱা আজি যোৱা সেইটো দিয়া আচ্ছা আৰু 3 বছৰমান এনেকৈ থাকা ঠিক আছে 3 বছৰমান এনেকৈ থাকা তুমি ডাবল হৈ যাবা চাবা থাকিবা দে 3 বছৰমান থাকিবা ডাবল হৈ যাবা টেনশ্যন নল'বা আজিৰ কামাই হৈ গ'ল 3 hours later. বাবা 3 বছৰ বেছি হ'ল নেকি বাবা হা গেট খোলা বাবা কই বাবা